Hey guys, welcome to my channel Bitpon Blog. So guys, আজি ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছো প্ৰথম দিনটোত। So আজি guys সকলোতো চাগে বৰ্তমান খানা চানা খাই আছে নহয় জানো? তো মই আজি খানা খাব আহিছো কিন্তু অকলশৰীয়া মোৰ ওচৰত কোনো এনেকা মানুহ নাই। আজি মই কিছু ব্যক্তিক্ৰমী ৰূপত মানে খানা খাম। So ভিডিঅ'টো চাই থাকক শেষলৈকে। মানে খানা কেনেকৈ খাম এই ফিচাৰীটোৰ ভিতৰত মাছ ধৰিম মানে এখন জাল হয় আৰু মাছ ধৰি কিনি অকল মাছটো খাম বেলেগ ভাত চাত বুলিবা বেলেগ একো কথা নাই সো ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি দেখুৱাই থাকিম গম পাই থাকিব সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো ওকে গাইজ মই এতিয়া ফাইনেলি সাজু হৈ গ'লোঁ জাল লৈ আৰু এটা শিল বান্ধি লৈছোঁ জালখনৰ আগত যেহেতু দলিয়াবলৈ মানে ভাল পানী নানামো মই এপাৰ পৰা সেপালে দলিয়া চাইড পাই যাবগৈ চাওঁ চেষ্টা কৰি So বলক নেক্সট ট্রাই করো Guys, finally पाई गलो बड़ी होशियारी दिखाता है ओके गाइस फाइनली पाई गलो तो रो माছ হয় साइड आधा केजी 3 পোৱা মান হ'ব সো বলো এতিয়া ইয়াক আক্ৰমণ কৰোঁগে
Okay, so finally আক্ৰমণ কৰি দিব পাৰোঁ এতিয়া ইয়াক চ' ব'লক বেশ বঢ়িয়া হৈছে দেই মাছ পুৰি খাই কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি কিনি জনাওকচোন বা আপোনালোকে দোস্তো আজিৰ দিনটোৰ কাৰণে এইখনেই মোৰ কাহিনী হ'ল কাৰোবাৰ দেখি চাগে লোভৰ পানী ওলাই গৈছে নহয়নে